নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ লগত উপস্থিত আছে এজন ৰাতুল কাকতি, ঘৰ যোৰহাটত হয়। এওঁতে নতুনকৈ ইউটিউব চেনেল খুলিছে। ইউটিউব চেনেলটোৰ নাম ৰাতুল টেলেণ্ট বয়। ইয়াতে তেওঁ নিজৰ সুপ্ত প্ৰতিভাবিলাক বিকাশ কৰিবলৈ আপোনালোকৰ চেষ্টা কৰিছে। আশা ৰাখিছোঁ তেওঁ সুপ্ত প্ৰতিভাবিলাক আপোনালোকৰ মাজত আঁকোৱালি ল'ব আৰু তেওঁক আগুৱাই যাবলৈ সুবিধা দিব। কিবা ক'ব নেকি ৰাতুল কাকতি? মই কৈছোঁ, লগতে মোৰ এইটো পাৰ্ট 1 হয়। পাৰ্ট 2 মই কৰিম লাষ্টত। হয়, অকণমান দেৰি হ'ব, টাইম হ'ব। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব। লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেওঁ আগুৱাই যোৱাত সুবিধা এইটো কাৰণে কৰিব যাতে মোৰ নতুন চেনেলবিলাকৰ নটিফিকেশ্যন যাতে আপোনালোকে পাই থাকে, তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু তেওঁ ফেচবুকত ইতিমধ্যে লিংক দিব। আপোনালোকে আশা ৰাখিছোঁ ছাবস্ক্ৰাইব কৰি দিব তাতো, আৰু তেওঁ আগবাঢ়ি যোৱাত সুবিধা হ'ব। ধন্যবাদ।